येलो फ्राইড ৰাইচ মই এটা ভাল পোৱা ৰেচিপি সদায় যদি ভাত খাই আমনি লাগিছে কেতিয়াবা এনেদৰে বনাই খাব পাৰে এখন কেৰাহীত পানী অলপ সৰহকৈ লৈ 2 কাপ চাউল দিছো আৰু ঢাকি দিছো এতিয়া সিজিবলৈ এৰি দিম মাজে মাজে চেক কৰি থাকিম 90% সিজিলেই হ'ব ইচ্ছা কৰিলে থাকি যোৱা ঠাণ্ডা ভাতটো ব্যৱহাৰ কৰিব পাৰে চাউল সিজিছে এতিয়া ভালদৰে পানীৰ পৰা নিগৰাই লম এখন কেৰাহীত ৰিফাইন তেল দিছো তেল অলপ সৰহকৈ দিলে ভাল হয় এইদৰে আলু কাটি ল'ব আৰু তেলত যোগ কৰি দিব আলুখিনি ভালদৰে ফ্ৰাই কৰি লম নিমখ দিছো আৰু অকণমান হালধি সিজিবৰ বাবে ঢাকি দিছো এইদৰে চেক কৰিছো আলু সিজিছে নাই আলুখিনি সিজিছে এতিয়া অলপ বাদাম দিছো এতিয়া সিজাই থোৱা চাউলখিনি দিম এইদৰে লৰাই দিব সুবিধা হ'বৰ বাবে দুখন হেতাৰে কৰিছো অকণমান হালধি দিছো দৰকাৰ হ'লে নিমখো দিব মোৰ এয়া মিহলি হৈ গৈছে লগতে ৰাইচখিনি অইলি হৈ পৰিছে তেতিয়াতে গেছটো অফ কৰি দিছো ইয়াৰ লগত এটা চাটনি খাই ভাল লাগে এইটো চাটনি নহলে ইনকমপ্লিট লাগে মোৰ চাটনিৰ বাবে কেঁচা বুট এবাটি লৈছো 2 ফুটা নহৰু আৰু আধা ইঞ্চমান আদা লগতে বাদাম অকণমান পানী আৰু নিমখ এইখিনি ব্লেন্ড কৰি ল'ব চাটনি ৰেডি হৈছে এয়া ফ্ৰাইড ৰাইচ এতিয়া সাৰ্ভ কৰিম গৰমে গৰমে খাই খুব ভাল লাগে ফ্ৰাইড ৰাইচখিনিৰ লগত এই চাটনিটো খানি খাবলৈ খুব সোৱাদ হয় মোৰ এই ভিডিঅ'টো চালে হয়তো বহু লোকৰ এই ৰেচিপি চিনাকি হ'ব যদি চিনি পায় মোক কমেন্ট কৰিব যে আপোনালোকে ক'ত খাইছে আগতে যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব